Hi friends, welcome to my channel. এয়া চাওক আজি মই বনাম সৰিয়হ দি মাছ। এয়া সৰিয়হ বিলাহী অকমানো গুৰি কৰি ললো আৰু পিয়াজ আৰু 2-3 টুকুৰা মান মাছ লৈছো। বগা সৰিয়হ দি আজি মই মাছৰ জোল বনাম। গতিকে কেনেকৈ বনাম বলচোন চাওঁগে। কেৰাহী গৰম হ'ল আৰু এতিয়া মই অকমান তেল দিম। লগতে 5 পূৰণ আৰু 2 কিলোমান তেজপাতো দি দিম। আপোনালোকে 5 পূৰণ নিদিবও পাৰে, ঠিক আছে, অপচনেল হয়। আৰু এতিয়া যিখিনি কাটি লোৱা পিয়াজখিনি দি দিছোঁ। পিয়াজখিনি দিওঁতে একদম জুইখিনি কমাই দিব হা, নহ'লে দেৰি যাব পাৰে, দেৰি গ'লে ভাল নালাগিব। আৰু অকণমান মই হালধি দিম। আপোনালোকে হালধিখিনি পিছতো দিব পাৰিব, আপোনালোকৰ ইচ্ছা, কিন্তু মই আগতে দিছোঁ। আপোনালোকে পাছতো দিব পাৰিব হা। আৰু এতিয়া অকণমান মই ইয়াত এইখিনি দি দিছোঁ, যিখিনি পিচি লৈছোঁ সৰিয়হখিনিতে মই আদা নহৰু একেবাৰে দি দিছিলোঁ। মই বেলেগকৈ পিচি থকা নাই। আৰু সৰিয়হখিনি অকণকৈ দিব, একেবাৰেকৈ দি নিদিব, নহ'লে বেছিকৈ হৈ যায়, কেতিয়াবা তিতা হৈ যায়, ঠিক আছে। তো অলপকৈ দিব হা। একদম কম জুইত ভাজি থাকিব, নহ'লে কেঁচা লাগিব। আৰু অকণমান নিমখ, আৰু ইয়াত মই অকণমান দিম যিখিনি মই কেঁচা অকণমান জিৰা পাউডাৰ নিদি পিনে কেঁচা জিৰা খুন্দি লৈছিলোঁ, সেইখিনিকে দিছোঁ, ঠিক আছে। গোন্ধটোৰ কাৰণে দিছিলোঁ একচুৱেলি মই। আপোনালোকে পিছা নিদি গুড়াও দিব পাৰিব। এতিয়া অকণমান গৰম পানী দি দিছোঁ, কুহুমীয়া গৰম পানী বা উতলা গৰম পানী, আৰু এইখিনি দি অকণমান মই ভালকৈ ঢাকনিখন মাৰি শুকাব দিম। এয়া চাওক এইখিনি শুকাই গ'ল, দেখিছেনে। আৰু এতিয়া ইয়াত মই দিম যিখিনি পিচি থৈছিলোঁ যে বিলাহী গুড়িখিনি, পেষ্টখিনি, এইখিনি এতিয়া দি দিম মই। বিলাহী পেষ্টখিনি দিয়াৰ পিছত একদম ভালকৈ ভাজিব হা, নহ'লে একদম কেঁচা গোন্ধ এটা থাকি যায়, ভাল নালাগিব। এইখিনি আকৌ মই অকণমান সময় পানী দি ঢাকি দিম। সেয়া চাওক অকণমান পানী দিয়াৰ পাছত এইখিনি এনেকুৱা হৈছে, দেখিছেনে এয়া। আৰু এতিয়া ইয়াত মই ফাইনেল পানীখিনি দিম, যিখিনিত মাছ দিব লাগিব যে সেইখিনি পানী দিম। এয়া অকণমান পানী দিয়াৰ পাছত অকণমান জালুকৰ গুড়াও দি দিলোঁ, আৰু অকণমান উতলাৰ পাছতে মই মাছ দি দিম ইয়াত। এয়া চাওক উতলিলে, এতিয়া ইয়াত মই দিম মাছখিনি দি একদম বেছি সময় উতলাই নাথাকিব, নহ'লে মাছকেইটুকুৰা ভাঙি যাব, ঠিক আছে। উতলা একদম নমোৱা আগেহে মাছখিনি দিব, নহ'লে মাছখিনি একদম টুকুৰা হৈ যাব। অকণ সময় উতলাৰ পাছত মই নমাম এইখিনি। সেয়া চাওক উতলিছে, দেখিছেনে। ধনিয়া থাকে ধনিয়া দি দিব, মান ধনিয়া নবা এনেই যিকোনো ধনিয়া। এয়া চাওক ফ্ৰেণ্ডছ, আজি মোৰ সৰিয়হ দি মাছ ৰেডি হৈ গ'ল। ওপৰত মই অকণমান নগা ধনিয়া দি দিছোঁ, ঠিক আছে। আপোনালোকে নগা ধনিয়া নাথাকিলে তাৰ ওপৰত অকণমান পদিনাও দিব পাৰিব। সকলোৱে জানে বনাবলৈ, তথাপিও মই বনাইছিলোঁ কাৰণে অকণমান দেখুৱাই দিলোঁ, দেখিছেনে। ট্ৰাই কৰিব পাৰিলে, আৰু লগতে মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, থেংক ইউ।